মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেৱা ইতিমধ্যে অনলাইনত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ বিষয়ে তেওঁলোকৰ যেটো ওয়েবসাইট আছে sevaonline.org এই ওয়েবসাইটত ইতিমধ্যে সেৱাই কি কৰিছে নোটিফিকেশন আৰু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টালটো খুলি দিছে তো এই পৰ্টালটো খোলা থাকিব 31 জুলাইলৈকে 31 জুলাইৰ ভিতৰত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ কামটো সাৰকলে কৰি দিব তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব প্ৰথমতে এটা ডাটা ক্যাপচাৰ শীট দিয়া হ'ব তোমালোকক সেই ডাটা ক্যাপচাৰ শীটত তোমালোকে গোটেই ফৰ্ম বিলাক ফিলআপ কৰিব লাগিব ঠিক আছে এই ফৰ্ম বিলাক ফিলআপ কৰোতে অতি সাৱধানতা অৱলম্বন কৰিবা আৰু তাত যি ধৰণে লিখা আছে সেই ধৰণে তোমালোকে ফৰ্মখিনি সাবমিট কৰিবা ফৰ্মটো তোমালোকৰ এনেকুৱা আছে প্ৰথমতে নেম অফ ষ্টুডেন্ট ফাদাৰ্স নেম মাদাৰ্স নেম গাৰ্জেন্স নেম যদি মা দেউতা নাই তেতিয়া অভিভাৱক কোনবা আছে তেখেতৰ নামটো দিব লাগিব নেম অফ দা স্কুল এটেন্ডেন্ট লাষ্ট তোমালোকে কোনটো স্কুলত পঢ়িছিলা হেতু লিখি দিবা স্কুলখনৰ নাম তাৰপিছত এলিমেন্টাৰী এডুকেশ্যন আইডি যদি কিবা এটা আইডি আছে এলিমেন্টাৰী এডুকেশ্যনৰ পৰা দিয়া তেতিয়া দিবা আইডি নম্বৰটো যদি নাই তেতিয়া কোনো দৰকাৰ নাই ডেট অফ বাৰ্থ যেটো বাৰ্থ সাৰ্টিফিকেটত থাকে হেই ডেট অফ বাৰ্থ দিবা সেক্সটো যদি লৰা হয় মেল দিবা যদি ছোৱালী হয় ফিমেল দিবা টিক মাৰ্ক কৰি দিলে হৈ গল তাৰপিছত ৰিলিজনটো হিন্দু বুদ্ধিষ্ট শিখ জৈন কি আছে খ্ৰীষ্টান তাতে টিক মাৰ্ক কৰি দিলে হৈ গল কাষ্ট এসসি এসটি পি মানে হৈছে প্লেন এতিয়া আমাৰ এৰিয়াত যদি কোনোবা এসটি কাষ্টটো লিখে তেতিয়া তেওঁলোকে এসটি পিত ক্লিক কৰিব লাগিব এসটি হিলছ বুলি আছে লাষ্টত হেতু পাহাৰীয়া এসটি সকলৰ কাৰণে তো ওবিসি এমওবিসি জেনাৰেল কি আছে টিক মাৰ্ক কৰি দিলে হৈ গল ফিজিক্যাল চ্যালেঞ্জ ইয়াস নো যদি কিবা চকু কোনোবাই নেদেখে কোনোবা কানে নহune কাৰোবাৰ কিবা প্ৰবলেম থাকে তো ইয়াত তোমালোকে মেনশন কৰি দিবা টিক মাৰ্ক কৰি দিবে হৈ গল তাৰপিছত 12 নম্বৰত আছে ষ্টুডেন্ট আধাৰ নম্বৰ ইফ এভেইলেবল যদি আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো ইয়াত ধুনিয়াকৈ লিখি দিবা তাৰপিছত আছে ষ্টুডেন্ট পেৰেন্টস মোবাইল নম্বৰটো ধুনিয়াকৈ ইয়াত লিখি দিব লাগে আৰু ইমেইল আইডি যদি আছে ইমেইল আইডিটো লিখি দিব লাগে আৰু প্ৰেজেন্ট এড্ৰেছ এতিয়া বসবাস কৰা এড্ৰেছটো কি প্ৰথমে গাঁওখনৰ নাম তাৰপিছত পোষ্ট অফিস তাৰপিছত পোষ্ট অফিসৰ পিন নম্বৰ তাৰপিছত জিলা থানা এইবিলাক যিমান পাৰিবা ইয়াৰ ভিতৰতে হোৱাকৈ লিখিবা পাৰ্মানেন্ট এড্ৰেছ হৈছে কি যদি এতিয়া বসবাস কৰা ঠাইটো আৰু স্থায়ীভাৱে বাসিন্দা কৰা ঠাইটো যদি একে হয় তেতিয়া তলত ডু লিখি দিলে হৈ যাব এটো হৈ গল তাৰপিছত ডিস্ট্ৰিক্ট ষ্টেট এটো তোমালোকে জানাই মিডিয়াম অফ ইনষ্ট্ৰাকচন তোমালোকে কোনটো মিডিয়ামত পঢ়ি আছা তোমালোকে যদি ইংলিশ মিডিয়াম স্কুলত পঢ়ি আছা তেতিয়া ইংলিশত ক্লিক কৰিবা যদি আসামিজ মিডিয়ামত পঢ়ি আছা আসামিজত ক্লিক কৰিবা যি মিডিয়াম আছে হেতুতে ক্লিক কৰি দিবা এমএল সাবজেক্ট কি হয় হেতু লিখি দিবা আসামিজ মিডিয়ামত থকা সকলৰ প্ৰায় অসমীয়াই হ'ব এমএল সাবজেক্ট আৰু এমএল গ্ৰুপ এটো A+B লিখি দিবা আৰু ইলেক্টিভ সাবজেক্ট তোমালোকৰ হিন্দী আছে নে জিওগ্ৰাফি আছে নে সংস্কৃত আছে নে কি আছে হেতু তাতে লিখি দিবা তাৰ পিছত পাসপোৰ্ট সাইজৰ ফটো বগা ব্যাকগ্ৰাউণ্ড থকা 3 সেন্টিমিটাৰ বহল আৰু লম্বাইটো হ'ব লাগিব 4 সেন্টিমিটাৰ আৰু এই যেটো ঘৰ দিছে এফালৰ সাইডৰ এই ঘৰত তোমালোকে সিগনেচাৰ অফ দা ষ্টুডেন্ট উইদিন বক্স মানে এই বক্সৰ ভিতৰত হোৱাকে তোমালোকে নামটো লিখিবা নামটোহে লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ কি কৰে শ্ৰী বা শ্ৰীমতী মিছ এইবিলাক লিখি বক্সটো ভৰাই দিয়ে তো বক্সৰ বাহিৰত লিখিব লাগে আৰু ফৰ্মটো ৰিজেক্ট হৈ যায় তো সেইকাৰণে তোমালোকে কি কৰিবা বক্সৰ ভিতৰতে হোৱাকে নিজৰ নামটো লিখি দিলে হৈ গ'ল তো ঠিক আছে এইবিলাক কেয়াৰফুলিকে তোমালোকে মানে ভৰাই পেলাই ছাৰসকলক জমা দিবা